জীৱনত জখলা বগাব নাজানিলো, সকলো যেন আগুৱাই গ'ল, মইহে থমকি ৰ'লো। পোৱা নোপোৱাৰ হিচাপো বহু কৰিলোঁ, হতাশ মোৰ জীৱন, আৰু হিচাপ পোৱাখিনিও কম নহয়। মোৰ আছে মোৰ মা দেউতা, সেয়াই বহু। মানুহে কয় যে ভগৱান মন্দিৰত থাকে, কিন্তু সকলোৱে পাহৰি যায় যে ভগৱান নিজৰ ঘৰতে থাকে, মা দেউতাৰ ৰূপে। মা মানে মমতা, মা মানে ছায়া, মা মানে ক্ষমতা, মা মানে স্নেহ, মা মানে আশা, মা মানে নিস্বাৰ্থ ভালপোৱা। গোটেই পৃথিৱীখন তোমাৰ বিপক্ষে হ'লেও যিগৰাকী নাৰী গোটেই জীৱন তোমাৰ পক্ষতেই থাকিব, সেইগৰাকীয়ে হ'ল মা। মা পৃথিৱীৰ শ্ৰেষ্ঠতম এটা নাম, মাতকৈ সহজ কোনো অনুভূতি নাই। মাকৰ কলাই হ'ল এটা শিশুৰ পৃথিৱীৰ আটাইতকৈ নিৰাপদ ঠাই। মা শব্দটো থাকে এক ঐশ্বৰিক শক্তি, যিকোনো বিপদৰ সময়ত আমি মা বুলি মাতোঁ। জীৱনত সকলোৰে ভগৱানৰ পৰা এটাই আশীৰ্বাদ নিশ্চয় ল'ব, পৃথিৱীখনত মাৰ অবিহনে কোনো ঘৰত নাথাকে যাতে, আৰু কোনো মা যাতে বৃদ্ধ আশ্ৰমত নাথাকে যাতে। মা পঢ়া শুনা হওক বা নহওক কিয়, সংসাৰত মহান জ্ঞানবোৰ মাৰ পৰাই শিকা হয়। মা মোৰ নয়নৰ প্ৰথম ছবি তুমি, হাতৰ প্ৰথম স্পৰ্শ তুমি মা, জীৱনৰ প্ৰথম সংগীত, মুখৰ প্ৰথম শব্দ তুমিয়েই, জীৱনৰ প্ৰথম শিক্ষাগুৰু তুমি মা, সাহসৰ প্ৰথম নামটোৱে তুমি মা। ক'ৰবাৰ পৰা নিজৰ ঘৰলৈ উভতি অহাৰ পিছত মুখৰ পৰা এটাই শব্দ ওলায়, মা। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিয়ক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু বেল আইকনটো প্ৰেছ কৰি দিব। জয় আই অসম, ধন্যবাদ। জীৱনত জখলা বগাব নাজানিলো,